নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে এটা ভাল খবৰ। আপোনালোকে যিসকলে DLED পেট এণ্ট্ৰেন্স এক্সাম দিছিল তেওঁলোকৰ ৰিজাল্ট 20 ছেপ্টেম্বৰ তাৰিখে ঘোষণা কৰা হ'ব বুলি SCERT-য়ে নটিফিকেশ্যনত প্ৰকাশ কৰিছিল। কিন্তু যোৱা 20 ছেপ্টেম্বৰ তাৰিখে কিবা অসুবিধাৰ বাবে SCERT-য়ে DLED পেট এণ্ট্ৰেন্সৰ যি ৰিজাল্ট সেই ৰিজাল্টটো ঘোষণা কৰিব নোৱাৰিলে। আৰু পৰৱৰ্তী সময়ত SCERT-য়ে কৈছিল যে ৰিজাল্ট দিয়াৰ তাৰিখ অতি শীঘ্ৰেই SCERT-য়ে ঘোষণা কৰিব। বন্ধু বান্ধৱীসকল, মই আজি অলপ আগতে যেতিয়া অফিচিয়েল ৱেবছাইটটো চেক কৰি চালোঁ, তেতিয়া অফিচিয়েল ৱেবছাইটত এনেকৈ লিখা আছিল যে ৰিজাল্ট অফ পেট 2023 উইল বি ডিক্লেয়াৰ্ড অন 24 ছেপ্টেম্বৰ 2023 12 PM অনৱাৰ্ড। অৰ্থাৎ বন্ধু বান্ধৱীসকল, অহাকালি 24 তাৰিখ আৰু 24 তাৰিখে DLED পেট এণ্ট্ৰেন্সৰ ৰিজাল্ট ঘোষণা কৰিব 12 বজাত। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানতে আমি সামৰণি মাৰিলোঁ। ভিডিঅ'টো যদি ভাল পালে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। কালি 12 বজাত ৰিজাল্ট দিয়াৰ লগে লগে ৰিজাল্ট কেনেদৰে চেক কৰে তাৰ ওপৰত আমি এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াম।